গাইজ গুড মৰ্ণিং তো কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত আকৌ নতুন মিনি ব্লগ লৈ সকলোকে স্বাগতম গাইজ এইফালে গাইজ মই ৰাতিপুৱাই শুই উঠি মুখ ধুবলৈ আহি গ'লো এইফালে পিছফালে গাইজ আহি পিনি ফটাফট মুখটো ধুই ল'লোঁ আৰু টেপৰ পানীত পুৰা ঠাণ্ডা হৈছে টেংকি পানী এইফালে মই ৰাতিপুৱাই পুৰা মুখ চুখ ধুই ল'লোঁ আৰু এইফালে গাইজ ৰুমত আহি মই লগালগ মানে ডিম এটা কণী এটা আৰু ভাতত পুৰা বইল হৈ আছে ৰাতিপুৱাই পুৰা বইল কৰি খাম আৰু এতিয়া মজাকৈ এইফালে গাইজ পুৰা ভাত হৈ গ'ল মানে ভাত হোৱাৰ পিছত মই মাৰটো কাঢ়ি দিম এতিয়া বেচিঙত ইফালে মাৰটো ফটাফট কাঢ়ি লওঁ বেচিঙত পুৰা মানে গৰম হৈ আছে এইফালে কাপোৰ ধুই লৈছোঁ সেইকাৰণে ইফালে গেছটো অফ কৰিব পাহৰি গ'লোঁ গাইজ ইফালে গাইজ ভাত পানী চব হৈ গ'ল মোৰ ইফালে পিঁয়াজ মিহিমিহিকৈ কাটি লৈছোঁ ডিম এটাৰ কাৰণে মানে ডিমৰ এটাৰ লগত মানে ভাজি আৰু এটাই ডিম খাম আৰু উপায় নাই ইফালে গাইজ মোৰ ষ্টাইলৰ ডিম ভজা ষ্টাইল আৰু ইফালে পিঁয়াজ চিয়াজ দি পিনি একেবাৰে মিলাই পিনি ভাজি দিছোঁ আৰু ফাইনেলি গাইজ ভাত ভাজি ইফালে ৰেডি হৈ গ'ল ডিম চক কালাৰ চক কেনেকুৱা হৈছে কমেণ্ট কৰিব গাইজ মানে একদম মানে খাই চাওঁ আৰু টেষ্টি লাগিব নে নাই ইফালে খাই চাওঁ ভাতটো ভাজি অকণমান খাই চাওঁ গাইজ কেনেকুৱা লাগে মজা গাইজ মজা হৈছে আৰু ভিডিঅ'টো যদি ভাল লাগে গাইজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব